নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কেম্পৰ ভিতৰৰ পৰাই স্বাগতম জনাইছোঁ সকলোকে মোৰ এই ইউটিউব চেনেললৈকে। আৰু মোৰ এই চেনেলটোৱে আজি 1K ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হৈছে। চ' সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি মোক এনে মৰম চেনেহ দিলে। আৰু আপোনালোকৰ মৰমৰ অবিহনে মোৰ এই যাত্ৰা কেতিয়াও সফল নহ'লহেঁতেন। চ' বলক আজিৰ ভিডিঅ'টোৰ আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মোৰ এই চেনেলত থকা সকলো বন্ধু বান্ধৱী তথা অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া দেখিব পাৰিছে আইতাসকলে 12 দিন ধৰি চলি থকা সংগ্ৰামৰ মাজতো আজি এই সংগ্ৰাম অব্যাহত কৰি ৰাখিছে। এয়া আপোনালোকে দেখিব পাৰিছে কল আৰু সংগ্ৰামী জনতাক মোৰ TMPK সতীৰ্থবৃন্দসকলৰ ফালৰ পৰা এনেদৰে কল বেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আজিৰ দিনটোত। আপোনালোকে দেখিব পাৰিছে। এনেদৰে কল বিলোৱা শেষ হোৱাৰ পিছত যিহেতু কৰোনা মহামাৰীয়ে সমগ্ৰ ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বত এক জটিল ৰূপ গ্ৰহণ কৰিছে, সেই উপলক্ষে মোৰ তথা TMPK সতীৰ্থবৃন্দসকলে এনেদৰে মাস্ক বিলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মাস্ক বিলোৱা শেষ হোৱাৰ অন্তত মোৰ বন্ধুৱে এনেধৰণেৰে মোকো এখন মাস্ক গিফ্ট কৰিলে। তেখেতলৈ খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। 12 দিন ধৰি চলি থকা সংগ্ৰামৰ পিছতো আজিও আমাৰ লাইখা দদিয়াবাসী ৰাইজে এনেদৰে সংগ্ৰাম অব্যাহত কৰি ৰাখিছে। নিজৰ প্ৰাপ্য পোৱাৰ পক্ষত তেওঁলোকে এনেদৰে সংগ্ৰাম অব্যাহত কৰি ৰাখিছে। যিহেতু নৱবৰ্ষ বুলি সকলোৱে বনভোজ খোৱাত ব্যস্ত, কিন্তু আমাৰ লাইখা দদিয়াবাসী ৰাইজ এনেদৰে সংগ্ৰামত ব্যস্ত। এয়া আপোনালোকে দেখিব পাৰিছে 80-90 বছৰীয়া আইতা। তেখেতক মোৰ ফালৰ পৰা তথা সংগ্ৰামী জনগণৰ ফালৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। তেখেতে নিজৰ প্ৰাপ্যৰ কাৰণে এনেদৰে উঠি পৰি নামি পৰিছে আৰু ঠাণ্ডাক নেওচি তেখেতে এনেদৰে সংগ্ৰাম অব্যাহত কৰি ৰাখিছে। আজিৰ আমাৰ সংগ্ৰামৰ সমাপ্তিৰ পিছত যিহেতু সন্ধিয়া হ'ব লৈছে, সেয়েহে আমাৰ সংগ্ৰামকাৰী ৰাইজে এনেদৰে নিজৰ নিজৰ কেম্পলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে। আৰু অহাকালিলৈও তেওঁলোকে এনেদৰে নিজৰ অৱস্থান ধৰ্মগত কাৰ্যসূচী অব্যাহত কৰি ৰাখিব, যেতিয়ালৈকে চৰকাৰে আমাৰ প্ৰাপ্য তথা আমাক পুনৰ সংস্থাপন প্ৰদান কৰি নিদিয়ে, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম আগন্তুক দিনলৈকে চলিয়ে থাকিব। এয়ে কৈ মোৰ আজিৰ এই ভিডিঅ'ৰ পৰা মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।